দোস্তো আজি এই ভিডিওটো তিনিটা বিষয় আলোচনা কৰিম। প্ৰথম এলবাৰ্ট আইনষ্টাইন কোন আছিল, দ্বিতীয় তেওঁ ব্ৰেইনটো কিয় ইমান পাৱাৰফুল আছিল, তৃতীয় তেওঁ কিছুমান অভ্যাস যিসমূহ অভ্যাস ফ'ল' কৰি আপুনিও আপোনাৰ ব্ৰেইনটো ষ্ট্ৰং কৰিব পাৰে। চ' লেটছ বিগিন উইদাউট ৱেষ্টিং ইয়ৰ টাইম। এলবাৰ্ট আইনষ্টাইন এজন জাৰ্মান ফিজিচিষ্ট আছিল। তেওঁ জন্ম হৈছিল 14 মাৰ্চ 1879 চনত। তেওঁ ফিজিক্সৰ ফিল্ডত বিভিন্ন ধৰণৰ ডেভেলপ কৰাৰ লগতে তেওঁ বিভিন্ন ধৰণৰ থিয়ৰিও দি থৈ গৈছে। এজ এ এক্সাম্পল থিয়ৰি অফ ৰিলেটিভিটি, কোৱাণ্টাম মেকানিক্স আৰু তেওঁ বহুত পপুলাৰ ফৰ্মুলা E=mc²। তেওঁক 1921 চনত নোবেল প্ৰাইজেৰে সন্মানিত কৰা হৈছিল ফিজিক্সৰ বাবে। আমি অনুমান কৰাতকৈও তেওঁৰ ব্ৰেইনটো বহুত বেছি পাৱাৰফুল আছিল, যাৰ আঁৰত এটা কাৰণো আছিল আৰু সেই কাৰণটো তেওঁৰ মৃত্যুৰ পিছত গম পোৱা গৈছিল। তেওঁৰ মৃত্যু হৈছিল 18 এপ্ৰিল 1955ত আৰু তেওঁ বিচাৰিছিল তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ বডিটোত যাতে কোনো ধৰণৰ ৰিচাৰ্জ কৰা নহয়, তেওঁ বডিটো যাতে ডাইৰেক্ট ক্ৰিমিট কৰি দিয়া হয়। যেতিয়া এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু হ'ল তাৰ পাছত তেওঁ বডিটো এক্সামিন কৰিবৰ বাবে পেথলজিষ্ট থমাছ হাৰ্ভেক মাতি অনা হৈছিল। থমাছ হাৰ্ভে বডিটো এক্সামিন কৰাৰ পিছত আইনষ্টাইনৰ ব্ৰেইনটো চুৰি কৰি লৈ গৈছিল যাতে তেওঁ আইনষ্টাইনৰ ব্ৰেইনটোৰ ওপৰত ভালদৰে ৰিচাৰ্চ কৰিব পাৰে। যেতিয়া হাৰ্ভে আইনষ্টাইনৰ ব্ৰেইনটো ৱেট কৰিছিল তেতিয়া আইনষ্টাইনৰ ব্ৰেইনটোৰ ৱেট 1230 গ্ৰাম পাইছিল, যিটো নৰ্মেল মানুহৰ ব্ৰেইনতকৈ বেছি আছিল। থমাছ হাৰ্ভে আইনষ্টাইনৰ চুৰি ব্ৰেইনটো 40 বছৰ তেওঁ লগতে ৰাখিছিল। 40 বছৰ পিছত তেওঁ আইনষ্টাইনৰ ফেমিলিৰ পাৰ্মিশ্যন লোৱাৰ পাছত আইনষ্টাইনৰ ব্ৰেইনটোৰ ওপৰত ৰিচাৰ্চৰ কাম আৰম্ভ কৰে। তেওঁ আইনষ্টাইনৰ ব্ৰেইনটো 46 পিচেছ কৰি বেলেগ বেলেগ লেবত পঠিয়াইছিল আৰু ৰিচাৰ্চৰ পৰা গম পোৱা গৈছিল যে আইনষ্টাইনৰ ব্ৰেইনটো নৰ্মেল মানুহতকৈ বহুত বেলেগ আছিল। তেওঁ ব্ৰেইনত ৰিংকল পেৰাটেল অপেৰিকেলম নাছিল, যাৰ ফলত তেওঁ ব্ৰেইনৰ লোৱাৰ পেৰাটেল লেবৰ চাইজ 20% বাঢ়ি গৈছিল। ইয়াৰ বাবে তেওঁ মেথছৰ স্কিল আৰু ইমাজিন কৰিব পৰা ক্ষমতা বাঢ়ি গৈছিল আৰু ৰিচাৰ্চৰ ফলত এইটো পোৱা গৈছিল তেওঁ ব্ৰেইনত 70% নিউৰন বেছি আছিল এজন নৰ্মেল মানুহৰ তুলনাত, যাৰ ফলত তেওঁ ব্ৰেইনত ছিগনেল ফাষ্ট ট্ৰান্সপ্ৰেট হৈছিল আৰু তেওঁ ব্ৰেইনে বহুত ফাষ্ট কাম কৰিব পাৰিছিল। এই যিবোৰ পাৱাৰ আছিল এই সকলোবোৰ নেচাৰেল আছিল আৰু কিছুমান পাৱাৰ আছিল তেওঁ মাইণ্ডত চিন্তা কৰিব পৰা কিছুমান ক্ষমতা আছিল, সেইসমূহ তেওঁ অভ্যাসৰ ফলত আহিছিল। তো দোস্তো আইনষ্টাইনৰ প্ৰথমটো অভ্যাস আছিল তেওঁ হাউচ অফ কাৰ্ড বনাই বহুত ভাল পাইছিল, অৰ্থাৎ তাজপাতেৰে বিল্ডিং বনোৱা। এবাৰ তেওঁ 14 ষ্টৰী বিল্ডিং বনাইছিল তাজপাতেৰে। যদি আপুনি কেতিয়াবা এই কামটো ট্ৰাই কৰিছে তেতিয়া আপুনি জানিব এই কামটোত বহুত বেছি কনচেনট্ৰেট আৰু প্ৰেছনৰ প্ৰয়োজন। এখন কাৰ্ড অলপ খেলি মেলি হ'লেই গোটেই বিল্ডিংটো ভাগি যায় আৰু পুনৰ নতুনকৈ লগাবলগীয়া হয়। এই কামটো একচুৱেলি বহুত বেছি আমনিদায়ক, কিন্তু এই কামটোৰ ফলত আপোনাৰ মাইণ্ডৰ কনচেনট্ৰেশ্যন আৰু প্ৰেছনৰ পাৱাৰ বহুত বাঢ়ি যায়। তো এইটো এটা বহুত ভাল কাম আছিল যিটো আইনষ্টাইনে কৰিছিল, যিটোৰ ফলত তেওঁ মাইণ্ডৰ পাৱাৰ ডেভেলপ হৈছিল। আইনষ্টাইনৰ দ্বিতীয়টো অভ্যাস যিটো আপুনিও বহুত ভাল পায় আৰু ময়ো বহুত ভাল পাওঁ। বেছিভাগ ছাকচেছফুল ব্যক্তিয়ে 5 পৰা 6 ঘণ্টাৰ সময়তকৈ বেছি সময় শুব নোৱাৰে আৰু সেই সময়ৰ কিছুমান চাইণ্টিষ্ট আছিল যিসকলে মাত্ৰ 2 ঘণ্টা সময়ো শুব নোৱাৰিছিল, কিন্তু এলবাৰ্ট আইনষ্টাইনে সম্পূৰ্ণ 10 ঘণ্টা সময় শুইছিল। কিন্তু তেওঁ 10 ঘণ্টা সময় হোৱাৰ পাছতো মাজে মাজে কেতিয়াবা দিনত টোপনি আহিছিল আৰু যেতিয়া তেওঁ দিনত টোপনি আহিছিল তেতিয়া তেওঁ হাতত এখন চামুচ আৰু তলত এটা ষ্টীলৰ পাত্ৰ লৈছিল, যাতে তেওঁ টোপনি অহাৰ লগে লগে তেওঁ হাতৰ পৰা চামুচখন তলৰ পাত্ৰটোত পৰি যায় আৰু সেই পাত্ৰটোৰ শব্দত তেওঁ টোপনিৰ পৰা সাৰ পাই যায়। এইটো এটা তেওঁ ইউনিক আইডিয়া আছিল। তেওঁ 10 ঘণ্টা সময় হৈছিল তেওঁ যাতে ভালদৰে মাইণ্ডটোক ৰেষ্ট দিব পাৰে আৰু তেওঁ ভালদৰে কাম কৰিব পাৰে। যদি আপুনিও আপোনাৰ ব্ৰেইনটো ডেভেলপ কৰিব বিচাৰে, আপুনিও আপোনাৰ ব্ৰেইন পাৱাৰ ইনক্ৰিজ কৰিব বিচাৰে, তেনেহ'লে আপুনিও প্ৰপাৰ শ্লিপ লোৱাটো বহুত বেছি প্ৰয়োজনীয়। আইনষ্টাইনৰ তৃতীয়টো অভ্যাস তেওঁ ভয়লিন বজাই বহুত ভাল পাইছিল, কিন্তু তেওঁ সৰুৰ পৰা ভয়লিন বজোৱাত কোনো ইণ্টাৰেষ্ট নাছিল। যেতিয়া আইনষ্টাইনে হাউচ অফ কাৰ্ড বনোৱাত ব্যস্ত থাকে তেতিয়া আইনষ্টাইনৰ মাকৰ বহুত খং উঠে আৰু সেইবাবে আইনষ্টাইনৰ মাকে তেওঁক এখন ভয়লিন কিনি আনি দিছিল আৰু তেওঁ বিচাৰিছিল যে আইনষ্টাইন এজন মিউজিচিয়ান হোৱাটো। আইনষ্টাইনৰ ভয়লিন বজোৱাত কোনো ইণ্টাৰেষ্ট নাছিল, সেইবাবে তেওঁ ভাবিছিল যে তেওঁ মাইণ্ডটো চেঞ্জ কৰিব লাগিব। সেইবাবে তেওঁ এবাৰ এটা ভয়লিন প্লে শুনিছিল আৰু সেই ভয়লিন প্লেটো শুনাৰ পাছত তেওঁ ইমানেই ভাল পাইছিল যে তাৰ পাছৰে পৰা তেওঁ ভয়লিন বজাব শিকি গৈছিল। তো দোস্তো ইয়াৰ পৰা আমি আইনষ্টাইনৰ এটা কোৱালিটি বিচাৰি পাওঁ যে তেওঁ নিজৰ মাইণ্ডটো চেঞ্জ কৰিব পাৰিছিল। তেওঁ ভয়লেণ্টৰ বিষয়ে যিমান নিগেটিভিটি আছিলে সেই সকলোবোৰ শেষ কৰি তেওঁ ভয়লিন বজাব শিকি গৈছিল। যেতিয়া আমি নতুন কিবা শিকোঁ, স্পেচিয়েলি যিকোনো ইনষ্ট্ৰুমেণ্ট, তাৰ পৰা আমাৰ মাইণ্ডত বহুত চেঞ্জিং আহে আৰু আমাৰ মাইণ্ডে এটা নতুন স্কিল শিকে, যিটোৰ পৰা আমাৰ প্ৰডাক্টিভিটি বাঢ়ে। এইটো এটা বহুত ভাল আইডিয়া। আপুনি যদি আপোনাৰ ব্ৰেইন পাৱাৰ বঢ়াব বিচাৰে, আপুনিও আপোনাৰ ব্ৰেইন পাৱাৰ ডেভেলপ কৰিব বিচাৰে, তেতিয়া আপুনিও যিকোনো ইনষ্ট্ৰুমেণ্ট শিকাটো চেষ্টা কৰিব। আইনষ্টাইনৰ চতুৰ্থটো অভ্যাস হ'ল ডেইলি ৰুটিনক নিজৰ অভ্যাস বনাই লৈছিল। এজ এ এক্সাম্পল আমি প্ৰতিদিনে ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰোঁ।
প্ৰথম অৱস্থাত আমি ব্ৰাছ কৰিব শিকিছিলোঁ আৰু এতিয়া এইটো আমাৰ মৰ্ণিং অভ্যাস হৈ গ'ল যে প্ৰতিদিনে শুই উঠাৰ পাছত মৰ্ণিং ব্ৰাছ কৰিব লাগে আৰু মৰ্ণিং ব্ৰাছ কৰি নিজৰ ব্ৰেকফাষ্ট কৰিব লাগে সেইবাবে আপুনিও আপোনাৰ ডেইলি কামসমূহক অভ্যাসত পৰিণত কৰি লওক যেনেদৰে পঢ়াটো যদি আপুনি পঢ়াটো আপোনাৰ এটা অভ্যাস কৰি ল'ব পাৰে তেনেহ'লে আপুনি ফিলেই নকৰিব যে আপুনি কেতিয়া নিজৰ টাইম মতে আপোনাৰ পঢ়া কমপ্লিট কৰিলে তো দোস্তো ভিডিঅ'টো ইমানেই আকৌ লগ পাম এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' সৈতে চ' থেংক ইউ ছ' মাছ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'